আপুনি যদি আপোনাৰ পইচা ক'ৰবাত বিনিয়োগ কৰিব বিচাৰিছে তেতিয়া ক'ত কৰিব পাৰিব হয়তো বহুতেই SBI ৰ ওপৰত বহুতো নিৰ্ভৰশীল যে SBI ত এটা ফিক্সড ডিপোজিট কৰি থলে ভাল ৰিটাৰ্ণ পাব পাৰিম আৰু কিছু সংখ্যকে LIC বা আন কৰবাত থব পাৰিব আজি মই আপোনালোকক জনাম যে SBI ত বেছি টকা থলে বেছি লাভ পাব নেকি অন্য কিবা আছে আহকচোন ভিডিওটো আৰম্ভ কৰো এতিয়া আজি মই আপোনালোকলৈ লৈ আহিছো এটা বিশেষ এটা ভিডিও যাৰ সহায়ত আপোনালোকে জানিবলৈ সক্ষম হ'ব যে আপোনাৰ যদি বিনিয়োগ কৰিবলৈ ইচ্ছা হৈছে বা আপোনাৰ পইচাখিনি ফিক্সড ডিপোজিট হিচাপে থব পাৰে তেন্তে কিমান লাভ পাব পাৰে এতিয়া মই আজি আপোনালোকক কম যে SBI ত থলে কি লাভ হ'ব তাৰ লগে লগে আন এটা অপচন হ'ল সকলোৰে পৰিচিত আজিকালি দিনৰ মিউচুৱেল ফান্ড আহকচোন চাওঁ এই দুটাৰ ভিতৰত আমি আজি কম্পেয়াৰ কৰি চাম কোনটো ভাল ৰিটাৰ্ণ দিব পাৰে এটা নিৰ্দিষ্ট ৰিটাৰ্ণ আৰু নিৰ্দিষ্ট আয়ৰ বাবে বিনিয়োগকাৰীসকলৰ মাজত SBI খুব কিন্তু জনপ্ৰিয় এটো কথা সকলোৱে মানিবই লাগিব কাৰণ সকলোৱে SBI ত FD কৰি ভাল পায় এক নিৰ্দিষ্ট ৰিটাৰ্ণ পায় হয়নে যেহেতু FD বজাৰ সংযুক্ত নহয় হে কম ৰিস্ক সহ বিনিয়োগকাৰীসকলৰ মাজত ই এটা জনপ্ৰিয় বিকল্প এটো আমি মানিবই লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াই বিগত 27 ডিসেম্বৰ 2023 ত 2 কোটি টকাৰ তলত আমানতৰ ওপৰত তাৰ স্থায়ী সুদৰ হাৰ পৰিৱৰ্তন কৰিছে 1 বছৰ কম বিনিয়োগ সীমা আৰু 3 পৰা 5 বছৰৰ ভিতৰত বিনিয়োগকাৰীসকলে সংশোধিত SBI FDৰ হাৰৰ আটাইতকৈ বেছি সুবিধাভোগী ফলস্বৰূপে SBI FDত বিনিয়োগকাৰীসকল আৰু ধনী হ'ব কাৰণ তেওঁলোকে উচ্চ হাৰত ৰিটাৰ্ণ পাব চাওঁ আহক SBI FD নে মিউচুৱেল ফান্ড ক'ত বিনিয়োগ কৰিলে আপোনালোকে 3, 5, 7 আৰু 10 বছৰত ভাল ৰিটাৰ্ণ পাব পাৰিব এতিয়া কথাটো হ'ল নিৰ্দিষ্ট ৰিটাৰ্ণ আৰু নিৰ্দিষ্ট আয়ৰ বাবে বিনিয়োগকাৰীসকলৰ মাজতো SBI FD জনপ্ৰিয় আৰু এতিয়া আমি জানিম কি কিমান টকা থলে কিমান টকা লাভ কৰিব এতিয়া আহো SBI FDৰ কথা সৰ্বনিম্ন আপুনি 1000 টকা পৰ্যন্ত যদি 10 বছৰৰ কাৰণে বিনিয়োগ কৰিব পাৰে আনহাতে এক দশকত বিনিয়োগকাৰীসকলৰ ঐতিহাসিক ৰিটাৰ্ণৰ পৰিপ্ৰেক্ষিতত এক সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান আছে অৰ্থাৎ যেটো মিউচুৱেল ফান্ড হিচাপে কোৱা হয় আৰু এটো আজিকালি বৰ জনপ্ৰিয় হয় মিউচুৱেল ফান্ডবোৰ বজাৰ সংযুক্ত আৰু ষ্টক মাৰ্কেটৰ কৰ্মক্ষমতাৰ সৈতে তাৰ মূল্য বৃদ্ধি হ্ৰাস হ'ব পাৰে SBI FD আৰু মিউচুৱেল ফান্ডত বিনিয়োগৰ ইতিবাচক আৰু নেতিবাচক কিছুমান দিশ আছে FDয়ে বিনিয়োগক সুৰক্ষিত ৰাখে যেটো SBI FD হেতু সুৰক্ষিত ৰাখে কাৰণ কম ইনভেষ্টমেন্টত ইহঁতৰ কম ৰিস্কত লগায় টকাখিনি মিউচুৱেল ফান্ডৰ বিনিয়োগত FD যি পইচা পাব তাতকে বহুগুণে বেছি ৰিটাৰ্ণও পায় হে চাওঁ আহক কিদৰে SBI FD আৰু মিউচুৱেল ফান্ডত একে পৰিমাণৰ বিনিয়োগ কৰি 3 পৰা 10 বছৰৰ ভিতৰত পূৰ্ণ সফলতা লাভ কৰিব পাৰে বা ফলাফল লাভ কৰিব পাৰিব SBI FD বনাম মিউচুৱেল ফান্ড এতিয়া আহক 3 বছৰ এটা হিসাব লৈ লওঁ 3 বছৰ যদি আপুনি 1 লাখ টকা বিনিয়োগ কৰে 3 বছৰ বা 5 বছৰৰ কম সময়ৰ বাবে SBI FDৰ সুতৰ হাৰ হ'ল 6.75% আৰু সিনিয়ৰ সিটিজেনৰ কাৰণে এই শতাংশটো হ'ব 7.25% আনহাতে মিউচুৱেল ফান্ডত যদি কোনো নিৰ্দিষ্ট ৰিটাৰ্ণ নাইও তথাপি গণনাৰ বাবে বাৰ্ষিক 12% ৰিটাৰ্ণ আপুনি ধৰি থব পাৰে চাওক কোড হ'ল 6% আৰু কোড 12% মিউচুৱেল ফান্ডত কম্পাৰেটিভলি বেছি মিউচুৱেল ফান্ডবোৰে চক্ৰবৃদ্ধি সুদৰ সুযোগ প্ৰদান কৰে হে প্ৰাথমিক মূল পৰিমাণ নহয় সম্পূৰ্ণ পৰিমাণৰ ওপৰত এক ৰিটাৰ্ণ পাব পাৰে SBI FDত 1 লাখ টকাৰ বিনিময়ত আপুনি বিনিয়োগত কি পাব 6.7% সুদৰ হাৰত 22239 টকা সুদ পাব আৰু সেই সময়ৰ ভিতৰত ৰিটাৰ্ণও পাব মানে আপোনাৰ টোটাল হ'ব 1,22,239 টকা আৰু যদি কোনোবাই এই 1 লাখ টকা মিউচুৱেল ফান্ডত ইনভেষ্ট কৰে বা বিনিয়োগ কৰে তাৰ ৰিটাৰ্ণ পাব 12% মিনিমাম তেন্তে তেওঁ লাভ কৰিব কিমান 40,493 টকা আৰু তেওঁৰ মুঠ ধন লাভ কৰিব হাতত 1,40,493 টকা এতিয়া SBI FDত চাওক 5 বছৰৰ বাবে যদি আপুনি 1 লাখ টকা বিনিয়োগ কৰিব তেন্তে SBI FDৰ সুতৰ হাৰ 5 বছৰৰ বাবে বা তাতকৈ বেছি ম্যাদৰ বিনিয়োগত আপুনি 6.5% লাভ কৰিব 3 বছৰ বা তাতকৈ কম সময়ৰ বাবে কিমান 6.75% লাভ কৰিব SBI FDত 5 বছৰত 38,042 টকা লাভ কৰিব আৰু মিউচুৱেল ফান্ডত 1 লাখ টকাক আপুনি 76,234 টকা লাভ কৰিব মানে 76,234 টকা আৰু 5 বছৰ পিছত আপুনি মিউচুৱেল ফান্ডৰ পৰা পাব এই 1 লাখ টকা 1,33,000
৭৬,২34 টকা। এতিয়া চাওক আপোনালোকে নিজেই বস্তুটো গম পাব যে SBI FDত থ'লে বেছি লাভ হ'ব নে মিউচুৱেল ফাণ্ডত থ'লে। এতিয়া SBI যদি মই 7 বছৰৰ বাবে ধৰোঁ 1 লাখ টকা বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে আপুনি তাৰ ৰিটাৰ্ণ পাব, বিনিয়োগৰ পৰিৱৰ্তে ৰিটাৰ্ণ পাব কিমান ৫৭,০৪২ টকা। আৰু গোটেইখিনি টকা সুতে মূলে মিলি পেলাই ১,৮৭,০৪২ টকা ৰিটাৰ্ণ পাব। আৰু মিউচুৱেল ফাণ্ডত কি কৰিব, সেই যদি 7 বছৰৰ কাৰণে থয় 1 লাখ টকা, তেতিয়াহ'লে তাৰ ৰিটাৰ্ণত পাব কিমান 2,21,০০০ টকা ৰিটাৰ্ণ পাব। চাওক আপোনালোকে ক'ত 1.5 লাখ টকা আৰু ক'ত 2 লাখ টকা। এতিয়া যদি আপুনি SBIৰ কথা ভাবিবে যে মই 10 বছৰৰ কাৰণে SBIত মই FD হিচাপে বিনিয়োগ কৰিম, তেন্তে 1 লাখ টকাত আপুনি 90,০০০ টকা সুত পাব আৰু মুঠ ৰিটাৰ্ণ পাব 1,90,৫৫৬ টকা। আৰু কিন্তু সেই ধনেই যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে, তেন্তে তাৰ পৰিমাণ হ'ব 2,11,০০০ টকা। মানে 2,11,০০০ টকা আপোনাৰ সুতৰ মূলে নহয়, অনলি আপুনি তাৰ পৰা ৰিটাৰ্ণ পাব, মানে লাভটো পাব। আৰু 10 বছৰৰ অন্তৰত আপুনি যদি সুতে মূলে হিচাপ কৰে, তেন্তে হৈ যাব প্ৰায় 3,11,০০০ টকা। চাওক তেতিয়াহ'লে আমি ক'ত থ'লে বেছি লাভ হ'ব। আপোনালোকক মই এটা সাধাৰণ এটা বস্তু জনাবলৈ মানে যত্ন কৰিছোঁ। যদি আপোনালোকে বুজি পাইছে, তেতিয়াহ'লে আপোনালোকে নিজেই বিবেচনা কৰিব যে ক'ত টকাখিনি থ'লে মোৰ লাভ হ'ব। ঠিক আছে, মোৰ উদ্দেশ্যটো এইটোৱে আছিলে যে আপোনালোকক মই বস্তুটো বুজাই দিয়াৰ, যে ক'ত আমি টকাখিনি ইনভেষ্ট কৰিলে আমি লাভালাভ বেছি পাম। আপোনালোকে সাধাৰণ এটা RD খুলি চাব মিউচুৱেল ফাণ্ডত কিমান লাভ পায়। মই নিজেও ব্যক্তিগতভাৱে চলাই আছোঁ। মোৰ যদি পৰ্টফলিঅ' আপোনালোকক দেখুৱাওঁ, তেতিয়াহ'লে গম পাব যে কিমান লাভ হৈ আছে। সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।